মৰিগাঁৱৰ হৰচলাত এটি পথক কেন্দ্ৰ কৰি দুই ফৈদৰ মাজত সংঘৰ্ষ। মৰিগাঁও জিলাৰ মৈৰাবাৰী আৰক্ষী থানাৰ অন্তৰ্গত সৰুচলা দক্ষিণ বিলপাৰত আজি এটি পথক লৈ দুই ফৈদৰ মাজত মাৰপিটৰ ঘটনা সংঘটিত হয়। 6 জনৰ ওপৰত এজাহাৰ দাখিল। জানিব পৰা মতে আব্দুল কাদিৰৰ ঘৰত আহি জিন্নত আলীৰ নেতৃত্বত এটি গুণ্ডা বাহিনী দলে এটা ৰাস্তাক কেন্দ্ৰ কৰি দা জাঠি জং আদি লৈ আব্দুল কাদিৰৰ ঘৰত প্ৰৱেশ কৰি আব্দুল মুতালিব আব্দুল হকৰ লগতে মহিলাসহ মুঠ 4 জনক আক্ৰমণ কৰে আৰু ঘটনাৰ ভিডিঅ' কৰিবলৈ লোৱাত মোবাইল কাঢ়ি লৈ যায়। ইয়াৰ উপৰিও বাৰীত লগোৱা তামোল গছৰ পুলি উঠাই পেলাই দিয়ে আৰু ঘৰৰ আগফালে থকা মৰাপাতৰ খৰিৰ চাঙত জুই লগাই দিয়ে। উল্লেখ্য যে যোৱা কিছুদিন ধৰি উক্ত আছামীকেইটাই আব্দুল কাদিৰৰ ভেটিৰ মাটিৰ পৰা আগফালৰ কিছু অংশ মাটি দি দিব লাগে, কিন্তু ভুক্তভোগীয়ে মাটি দিয়াৰ বাবে অমান্তি হোৱাত বিভিন্ন ভাবুকি প্ৰদান কৰে। ভুক্তভোগীয়ে সংবাদ মাধ্যমৰ জৰিয়তে উক্ত ঘটনাটো তদন্ত কৰি উচিত শাস্তি দিয়াৰ বাবে প্ৰশাসনক দাবী জনাইছে। মোৰ মাটি হ'ল আপোনাৰ একটা মাটিও নহয়, ল'ৰা ছোৱালী মোৰ 3-4টা। এতিয়া মোক তাহাঁতে বেলেগ মানুহ সেইকেইটা মই বেলেগ এক্সট্ৰাৰ মই মানে ইয়াতে মই অকলে আছোঁ আৰু সেইকেইটা বেলেগ পৰিয়াল। সিহঁতৰ মানুহ বহুতকেইটা মানুহ সিহঁতে লাঠিয়াল মানুহ সিহঁতে গুণ্ডা মানুহ সিহঁতে মানে মোক দম দিয়ে মাটি ৰাস্তা দিবই লাগে। তেতিয়া মই কৈছোঁ যে ৰাস্তা ওলাব গ'লে পাঁচফালে ৰাস্তা ওলাব পাৰিব, ৰাস্তা মানে পাঁচফালে ওলাব পাৰিব, 5টা জাগা আছে ৰাস্তা ওলাবৰ কাৰণে। মই সেইটো কৈছোঁ যে মোৰ 2টা ল'ৰা ছোৱালী মই ভৱিষ্যতৰ লাগি মই মাটিখিনি এইখিনি মাটি 2-3টা ঘৰটো মই বনাব লাগিব। পকা ঘৰত মই থাকা ঘৰত গৰু থওঁ, মোৰ লেট্ৰিন নাই, কল নাই বা মানুহ এটা আহি পোৱাৰ পিছতে পৰহি এনেকুৱা বহিছে, বহাৰ পিছতে আৰু ৰাইজ মানে গামবুঢ়া বহিছে আৰু সিহঁতে বহিলে গামবুঢ়া মোক সুধিছে যে তোমাৰ এইখিনি বা ৰাস্তা দিবা না নাই। মই কৈছোঁ যে মই হাতত মাপ খুজিছোঁ, মোৰ ল'ৰা ছোৱালী হ'ল 3-4টা, এইখিনি জেগাৰ পৰা মই ৰাস্তা দিলে মই ঘৰটো ক'ত উঠাম? ৰাস্তাৰ জাগা আছে, 4-5 ফালে ৰাস্তাৰ জাগা আছে, সেইফালে একটা সুবিধা কৰি দি যাওক। তেতিয়া গামবুঢ়া কৈছে তাহাঁতক কৈ গৈছে যে তেতিয়াহ'লে মাইকীজনী যে ৰাস্তা নিদিয়ে তেতিয়া তোমালোকে তোমাৰ চাইডে ৰাস্তা খুলি লোৱা, জাগাটো যে আছে তুমি সেই চাইডে তোমাৰ চাইডে তুমি খুলি লোৱা, মানে কেচকালটো নালাগে। সেইটো গামবুঢ়া কৈ পেলাই গুচি গ'লগৈ। তেতিয়া জিন্নতে তাহাঁতৰ মাইকীবিলাকক ওলাই দিলে। কালি কৈ আছে যে ৰাতি সোনকালে উঠি পেলাই এই ৰাস্তাটো গৈ পেলাই তহঁতে ব্লক কৰিবি, কৰাৰ পিছতে মাইকীজনী অহাৰ লগে লগে তহঁতে মাইকীবিলাকে ধৰি পেলাই ঠিক পিটন দিবি। তাৰপিছত মইতো এইটো শুনিলোঁগেই, তাৰপিছত মই আৰু একো কোৱা নাই। তাৰপিছত মতা মানুহ গ'লি, মতা মানুহক ধৰি পেলাই পিটি পেলাবি, আকৌ ফিনিচিং দিবি, তেনেকুৱা সি ক'লে। এইটো জিন্নতে ক'লে। জিন্নত মানে তাহাঁতৰ মানে জিন্নতে মানে হুকুম কৰি আছে বাকীকেইটাক। পিছত কি হ'ল সেইখিনি? তাৰপিছত আৰু সোনকালে আহি পেলাই সিহঁতে আহি পেলাই মোৰ এইকেইটাক উঠালে, তামোল জুপি আছিল যে লগাইছোঁ সেইকেইটাক উঠালে। উঠুৱাই পেলাই এই মোৰ এয়া পটাখৰিকেইটা যে ইয়াতে আছিল তাতে জুই লগাই দিলে। জুই যেতিয়া লগাই দিলে তেতিয়া মই ক'লোঁ যে ইহঁতৰ লাঠিয়াল গুণ্ডা মানুহ, মইতো নোৱাৰি, মই অকলে, ল'ৰা এটা যাওঁ ডাঙৰ আছে, কুকাৰটো ভাঙা, হাতে আঙুলি এটা নাই। কি জ্বলিছে আপোনালোকৰ? জুইত কি জ্বলিছে আপোনালোকৰ? জুইত আপোনাৰ এই ইয়াতে খৰিকেইটা যে হেৰি মৰাপাটৰ খৰিকেইটা যে থৈ দিছিলোঁ তাতে লগাই দিলে, মৰাপাটক লগাই দিলে। ঘৰতো আহিছিল লগাবৰ কাৰণে, পাছত মানুহে আৰু বেলেগ কিবা ক্ষয়ক্ষতি হ'ল নে? হৈছে কি ঘৰৰ আপোনাৰ মইতো জুই লগোৱাৰ পিছতে মোক মাৰিব যেতিয়া আহিছে তেতিয়া মই ল'ৰাটো মৈৰাবাৰী থানাত গৈছোঁ। গৈ পেলাই তাতে আশ্ৰয় যেতিয়া ল'বা গ'লোঁ তেতিয়া মোৰ বোৱাৰীজনী ঘৰতে আছে। সিহঁতে আহি পেলাই ঘৰত সোমাই পেলাই মোৰ তালা ভাঙি পেলাই মোৰ চবকেইটা লৈ গ'লগৈ পইচা। তেতিয়া মোৰ বোৱাৰী যেতিয়া মাৰি আছে তেতিয়া মোৰ বাহুৰ যে আছে তাৰ ল'ৰা 2টা ইয়াতে আছিল। যেতিয়া বোৱাৰীক মাৰি আছে তেতিয়া তাৰ 2টা ল'ৰা গৈ পেলাই হিৰাহিৰি কৰিব গৈছিল, তাহাঁতক মাৰিলে। তেতিয়া আৰু এটা কৰিলে সিহঁতে যেতিয়া জুই লগালে চব মানে ভিডিঅ' কৰি আছে, গম পাইছে না? সিহঁতে যে জিন্নতে ইনটাই সিহঁতে যে জুই লগাই দিলে তেতিয়া আৰু মাইকী মানুহ চব লৈ পেলাই আহি পেলাই নামি গ'লগৈ, তামোল জুপি চব ওলাই আছে, লাঠি দা চব লৈ আহিছে, আমাক মাৰপিট কৰি। থানাত জনাইছে নে? এজাহাৰ দিছে নে? থানাত এজাহাৰ মানে আজি গৈ পেলাই দি থৈ আহিছোঁ। কোনটো থানাত দিছে? মৈৰাবাৰী থানাত দিছোঁ। থানাৰ পৰা কি কৈছে? থানাৰ পৰা কৈছে আহিম বুলি কৈছে। তেতিয়া মই মানুহ মোবাইল লোৱা নাই, এইটো ল'ৰাই যে ভিডিঅ' কৈছে এইটো ল'ৰাটোৰ মোবাইলটো জিন্নতে কাঢ়িবলৈ লৈ গ'লগৈ। মোবাইলৰ ভিতৰত টকা 5,000 আছে, গাড়ী কিস্তি দিম বুলি থৈ দিছোঁ, গোটৰ টকা 5,000 টকা মোবাইলৰ ভিতৰতে, মোবাইলে আৰু টকা ভিতৰত। মোবাইলৰ ভিতৰত কি ফোন পে'ত আছিলে নে মোবাইলৰ কভাৰৰ ভিতৰত? মোবাইলৰ ভিতৰত আছিলে, কভাৰৰ ভিতৰতে আছিলে। বোৱাৰীকো মাৰিলে, আমাৰ বোৱাৰীজনীকো মাৰিলে, ল'ৰা 2টাকো মাৰিলে, 3টা ল'ৰাকো মাৰিলে। কোনে মাৰিলে? এই জিন্নতে মাৰিলে, ইনটাই মাৰিলে, হেৰি উমাৰ ফাৰুহে মাৰিলে। উমাৰ ফাৰুহে মাইকীয়ে আমি মতা মানুহ নামতে দিছোঁ। কাৰ নামত? ইনটাক দিছোঁ, জিন্নতক দিছোঁ, হুছেইনক দিছোঁ,
মজিদক দিছোঁ জাহাদ আলীক দিছোঁ কৈছে আহি পেলাই তদন্ত ল'ম বুলি কৈছে মইৰাবাৰীৰ পৰা ইলিয়াছ আহমেদৰ ৰিপৰ্ট ডাইৰেক্ট নিউজ অসম।